সম্পৰ্ক যদি অন্তৰৰ পৰা হয় তেনেহ'লে ভাঙিলেও নাভাঙে, আৰু যদি মগজুৰ পৰা হয় তেনেহ'লে যোৰা লগালেও নালাগে। প্ৰত্যেক চকুপানীক চকুলৈ নানিবা, আৰু অন্তৰৰ সকলো কথা সকলোকে নকবা। মানুহ তেতিয়াই সম্পূৰ্ণৰূপে সলনি হৈ যায় যেতিয়া বিশেষ কোনোবা তেওঁৰ জীৱনলৈ আহে বা বিশেষ কোনোবা তেওঁৰ জীৱনৰ পৰা আঁতৰি যায়। সময় আৰু প্ৰেম দুয়োটাই বহুত মূল্যৱান। সময় কাৰো নহয় আৰু প্ৰেম সকলোৰে লগত নহয়। হেৰাই যোৱাৰ পাছত দুখী হৈ একো লাভ নাই। সময় থাকোঁতে মূল্য দিবলৈ শিকা, গুচি যোৱাৰ পাছত নহয়। সময় আৰু আপোনজনে যেতিয়া একেলগে আঘাত কৰে তেতিয়া মানুহ বাহিৰৰ পৰা নহয়, ভিতৰৰ পৰা পাথৰ হৈ যায়। অভিযোগ বহুত আছে এই জীৱন তোমাৰ ওপৰত, কিন্তু চুপ এইকাৰণেই আছোঁ যি তুমি মোক দিছা সেয়া বহুতৰে ভাগ্যত নাই। জীৱনটো সদায় হাঁহিৰেই উদযাপন কৰা, কিয়নো আমি কোনেও নাজানো এই জীৱন আৰু কিমান বাকী। জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকা। মানুহৰ পচন্দটো সময়ে সময়ে সলনি হৈ থাকে। জীৱনত অকলে থকাই ভাল, কাৰণ জীৱনত যিমানেই মানুহৰ লগত পৰিচয় হ'বা মন বেয়াৰ কাৰণ সিমানেই বাঢ়ি যাব। জীৱনৰ 5টা চৰম সত্য। 1. মা দেউতাৰ সমান তোমাক কোনেও ভাল পাব নোৱাৰে। 2. দুখীয়াৰ কোনো বন্ধু নহয়। 3. সন্মান সিহঁতেই পায় যাৰ টকা আছে। 4. মানুহে মন দেখি নহয়, সুন্দৰ ৰূপ দেখি ভাল পায়। 5. আপোন মানুহবোৰৰ বাহিৰে ডাঙৰ শত্ৰু কোনো নহয়। জীৱনত টকাই সকলো নহয়, কিন্তু সকলোতে টকাৰ দৰকাৰ হয়। জীৱনত আগবাঢ়ি যাওঁতে যদি কোনেও তোমাক সাহস নিদিয়ে বা সংগ নিদিয়ে, তথাপিও তুমি নিৰাশ নহ'বা, কিয়নো তোমাৰ আত্মবিশ্বাসতকৈ ডাঙৰ সাৰথি আৰু একো হ'ব নোৱাৰে।